हेलो बंधुসকল आशा करो সকলে ভালে আছে। আজি MS অফিস ওয়ার্ডৰ 8 নম্বৰ ক্লাস। 8 নম্বৰ ক্লাছত কি পঢ়িম? টেক্সট ইফেক্ট এন্ড টাইপোগ্ৰাফি এইটো অপশন হয়। দেখা বন্ধুসকল আমালোকে হোম ট্যাবৰ হোম যেটো ৰিবন আছে এটো ৰিবনৰ ভিতৰত সবে পঢ়িছো। পেস্ট, কাট, কপি, ফরম্যাট প্রিন্টার, ক্লিপবোর্ড, এটো ফন্ট সাইজ, এই বোল্ড, ইটালিক, আন্ডারলাইন, স্ট্যাক থ্রো, সাবস্ক্রিপ্ট, সুপারস্ক্রিপ্ট, এটো ফন্ট সাইজ কেনেকৈ বঢ়াব পাৰি কমাব পাৰি। আজি এইটো পঢ়িম, তাৰ পিছত এইটো বাকি থাকিব, এইটো বাকি থাকিব আৰু এইটো বাকি থাকিব। তাৰ পিছত প্যাৰাগ্ৰাফত যাম। সব অপশনে এটা এটাকৈ পঢ়িম, ঠিক আছে। তে আজি যেটো আছে টেক্সট ইফেক্টৰ ভিতৰত ক্লিক কৰিলে দেখা কেইটামান অপশন পাবা। দেখা আউটলাইন, শ্যাডো, রিফ্লেকশন। আউটলাইন যেটো আছে তুমি এই টেক্সট যেটো লিখিছা এটোৰ আউটলাইনটো ডিজাইন কৰিব পাৰা। টেক্সট এটা ডিজাইন কৰিব পাৰা। তাত গৈ চোৱা আউটলাইনত ক্লিক কৰিবা কৰি দেখা যি কালাৰৰ দিব বিচাৰে আউটলাইন মানে বাহিৰৰ লাইনবিলাক কালাৰ হৈ যাব, ঠিক আছে। চোৱা এই যে স্টাইল হৈ আছে ন। তুমি যদি আৰু ডার্ক কৰিব বিচাৰা এইটো হল সাইজ। আউটলাইনৰ সাইজটো এই যে দেখা ডার্ক হৈ আছে। যি সাইজত দিবা দেখা ডার্ক হৈ গৈছে, ঠিক আছে। এইটো আউটলাইনৰ তুমি ওয়েট যেটো আছে ওয়েট এটো নিজে সাইজটো চেঞ্জ কৰিব পাৰিবা এইটো অপশনৰ জৰিয়তে। যদি তোমাৰ না লাগে আউটলাইন স্টাইল না লাগে নো আউটলাইন এইটো নো আউটলাইন ক্লিক কৰিবা, নরমাল টেক্সট আই যাব। তাৰ পিছত শ্যাডো যদি দিব বিচাৰা তুমি যেটো ডকুমেন্টত দিব বিচাৰা শ্যাডো এইটো ডকুমেন্টত দিব বিচাৰা শ্যাডো গৈ শ্যাডো অপশনত যাবা, শ্যাডো হৈ যাব। এই দেখা শ্যাডো আহি যাব, সিলেক্ট কৰিলে এই দেখা তলত শ্যাডো আহিছে, ছায়া আহিছে। তাৰ মানে যেটো লিখিছা তাত ছায়া আছে। যদি না লাগে সেম নো শ্যাডো অপশনত গৈ সিলেক্ট কৰিবা। যেটো নো শ্যাডো অপশন আছে শ্যাডোত গৈ নো শ্যাডো ক্লিক কৰিলা, নরমালত আহি গল। রিফ্লেকশন সেম রিফ্লেকশন আহি যাব এনেকুৱাকৈ। সিলেক্ট কৰিলা কৰাৰ পিছত রিফ্লেকশনত যাবা গৈ সিলেক্ট কৰিলা যেটো অপশন সিলেক্ট কৰিবা এইটো অপশনে হ'ব। এনেকুৱা ডিজাইন আহি যাব দেখা। তাৰ পিছত গ্লোত গৈও সেম গ্লোইং কৰিব পাৰিবা। এই যে এনেকুৱা গ্লো যি ডিজাইনত গ্লো কৰিব বিচাৰা এই ডিজাইনে হৈ যাব। তাৰ পিছত তুমি নাম্বার স্টাইল তুমি এটা ফোন নাম্বার লিখিলা, লেখাৰ পিছত তুমি নাম্বার স্টাইলও আছে। এই যে যেনেকুৱা স্টাইলত দিব বিচাৰা তেনেকুৱা স্টাইলে হৈ যাব, ঠিক আছে। এইটো হল গল তোমাৰ টেক্সট ইফেক্ট গল। নেক্সট ক্লাছত আকৌ লগ পাম বন্ধুসকল। যদি চেনেলটো সাবস্ক্রাইব কৰা নাই এতিয়াও তেনেহলে সাবস্ক্রাইব কৰি লওক। নেক্সট ক্লাছত এইটো পঢ়িম ফন্ট কালাৰ আৰু টেক্সট হাইলাইটেড কালাৰ। থ্যাংক ইউ বন্ধুসকল, লগ পাম আকৌ।